हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल एस मोबाइल टेक आपलोके चाই আছে एस मोबाइल टेकर नतुन এটা ভিডিও। তো আজি ভিডিওত আপোনালোকক এনেকুৱা এটা লিংকৰ কথা কম যি লিংকটোত ক্লিক কৰিলে আপুনি হেৰাব পাৰে আপোনাৰ মান সন্মান, আপুনি হেৰাব পাৰে আপোনাৰ মূল্যৱান সম্পদ, আপুনি হেৰাব পাৰে আপোনাৰ সম্পত্তি। তো কি লিংকটো যি লিংকটোৰ দ্বাৰাতে আপোনাৰ মান সন্মান শেষ হ'ব পাৰে। তো ভিডিওটো অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। তো মই আজি এই লিংকটোৰ বিষয়ে সম্পূৰ্ণ খুলি কম। এই লিংকটোৰ বিষয়ে জানিব হলে আপোনাক প্ৰথমত যাব লাগিব আপোনাৰ হোৱাটছআপ এপ্লিকেশনত যোৱাৰ পিছত আপোনাক যদি কোনোবাই এনেকুৱা এটা মেছেজ সেন্ড কৰিছে তেনেহলে এই মেছেজটোৰ পৰা দূৰত থাকিব। এই মেছেজটোত কেতিয়াও ক্লিক নকৰিব। এই মেছেজটোত ক্লিক কৰিলে আপোনাৰ এনেকুৱা এটা ইন্টাৰফেস আহিব। ইন্টাৰফেসটো স্ক্ৰিনত দেখিবলৈ পাই আছে আপোনালোকে। এই ইন্টাৰফেসটো যদি আপুনি আপোনাৰ ফোন নম্বৰতে ৰেজিষ্টাৰ কৰি পাছৱৰ্ড দি এটা একাউণ্ট ক্ৰিয়েট কৰে তেনেহলে আপোনাৰ হোৱাটছআপটো কোনোবাই হ্যাক কৰি দিব। হ্যাক মানে আপোনাৰ হোৱাটছআপটো হিউ ইউজ কৰিব পাৰিব। যেহেতু আপোনাৰ হোৱাটছআপত বহুতো মূল্যৱান বা বহুতো ইম্পৰ্টেন্ট বস্তু শেয়াৰ কৰে তেনেহলে হিয়তে অতি সহজে আপোনাৰ ইম্পৰ্টেন্ট বস্তুবোৰ চুৰি কৰিব পাৰিব বা হিয়তৰ মোবাইলত শেয়াৰ হৈ যাব। তো আপোনালোকে কেনেকৈ চাব যে আপোনাৰ হোৱাটছআপ কোনোবাই হ্যাক কৰিছে নাই বা ক'ত গ'লে আপোনালোকে দেখা পাব যে আপোনাৰ হোৱাটছআপ কোনোবাই হ্যাক কৰিছে বা কৰা নাই। তেনেহলে সৰ্বপ্ৰথম আপোনাক যাব লাগিব আপোনাৰ হোৱাটছআপ এপ্লিকেশনত যোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো হ'ব। চোৱাৰ পিছত ওপৰত চাব এটা 3 ডট অপচন আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত চাব এনেকুৱা এটা ইন্টাৰফেস শো হৈছে নিউ গ্ৰুপ নিউ বোস্টেড লিংক ডিভাইস। আপুনি এই 3 নম্বৰ অপচন যেটো লিংক ডিভাইস এটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস শো হ'ব লিংক এ ডিভাইস বুলি। যদি আপোনাৰ হোৱাটছআপটো কোনোবাই লিংক ডিভাইসত হ্যাক কৰি থৈ দিছে তেনেহলে তলত ইয়াত ইন্টাৰফেসত দেখুৱাই দিব। আৰু যদি নাই কৰা তেনেহলে মোৰ নিচিনাই কেনেকৈ খালি থাকিব, মোৰটো কোনো নাই কৰা। তো আপোনালোকে ভাবি আছে যে কোনোবাই যদি মোক শেয়াৰ কৰে তাৰ কি লাভ। তাৰ এটাই লাভ, মই দেখুৱাই দিছো তাৰ কি লাভ। তাৰ এনেকুৱা এটা লাভ হ'ব, এইটো চক আপোনালোকে দেখাই পাই আছে। তাৰ এই লাভটো আৰু একো লাভ নাই। তো তেনেহলে লাভটো কাৰ? লাভটো হ'ল যি এই লিংকটো ক্ৰিয়েট কৰিছে, যি কোম্পানীয়ে এই লিংকটো ক্ৰিয়েট কৰিছে হিয়তে এই লাভটো। আপোনালোকে কেতিয়াও এই লিংকত ক্লিক কৰি ৰেজিষ্টাৰ নকৰিব। যদি ৰেজিষ্টাৰ কৰি থাকে তেনেহলে এতিয়াই এই হোৱাটছআপত গৈ লিংক ডিভাইসত গৈ ইয়াত আছে লিংক ডিভাইস থাকিলে আপোনাৰ ইয়াত দেখাই দিব, তেনেহলে ইয়াৰ পৰা লিংকটো ডিলিট কৰি দিব। তো আজি ভিডিওটো ইমানেই আছিল। এই ভিডিওটোৰ দ্বাৰা যদি আপোনাৰ অকনো লাভ হৈ থাকে তেনেহলে চেনেলটোৰ এটা সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব। আপোনাৰ বন্ধু বান্ধৱসকলক শেয়াৰ কৰি দিব যাতে এনেকুৱা প্ৰতাৰণাৰ পৰা বাচি থাকিব পাৰে। তো আজি ভিডিওটো ইমানেই আছিল। গুড বাই, টেক কেয়াৰ।